the thing goes. তো নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ৰিয়াষ্টৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা স্পেচিয়েল ডে, আমি এটা নতুন ঠাইত যাব ওলাই আছোঁ, একদম এক্সপ্ল'ৰ কৰিম, ক'ত কি কৰিম সকলো আপোনালোকক দেখাই যাম। তো এতিয়া আমাৰ এয়া ওলাই মেলি ৰেডি। তো এতিয়া বাইকখন উলিয়াবলৈ আছে আৰু বাইকখনো যথেষ্ট লেতেৰা হৈ আছে। আৰু আমি যিটো জেগাদি যাম সেইটো জেগাতে আমি ধুইও লাভ নাই, কাৰণ বহুত মানে ধূলিময় জেগা। তো ক'ত যাই আছোঁ ক'ত কি হৈছে আপোনালোকক এতিয়া নকওঁ, সকলো আপোনালোকে দেখি থাকিব ভিডিঅ'টো, একদম সম্পূৰ্ণ চাব, আপোনালোকে সকলো গম পাই থাকিব। তো এতিয়া আমাৰ এয়া বেগ চেক লৈ ৰেডি। তো আমি জোতা লগাবলৈ আছে, বাকী এতিয়া জোতা লগাই ল'ম। তো মোৰ লগত যাব মোৰ ভাগিন, এয়া ওলাই ৰেডি হৈ আছে। ওলাই হৈছে নে? তো এতিয়া আমি ওলাই মেলি ৰেডি। তো এতিয়া মাক প্ৰণাম কৰি লওঁ। তো মা গৈ আছোঁ। তো এতিয়া আমাৰ ওলাই মেলি ৰেডি। তো এতিয়া আমি বাইক উলিয়াই লওঁ। তো তেনে বলক ডাইৰেক্ট মটৰবোৰ লগত লগ পাই আছোঁ। মইনাজনী শুই আছে, গম নাপায়, পিছত কান্দিব, আব্বা আব্বা বিচাৰি থাকিব। পুপু মই যাওঁ দেই, পুপু যাওঁ। অঁ সাৰে পাই গৈছে। ফাৰ্ষ্ট ষ্টাৰ্ট দি দিওঁ। তো বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। এতিয়া আমি ওলালোঁ ঘৰৰ পৰা। আমি ডিপুত তেল চেল ভৰালোঁ, এতিয়া আমি গৈ আছোঁ। এতিয়া আমি পাই গ'লোঁ বিহপুৰীয়া মেইন টাউন। তো বাকীখিনি আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব। ধুনাগুৰি ঘাটত বালি চৰ, গোটেই বালি দেখিছে, বাইকে ফচি গৈছে। তো আমি লাহে লাহে গৈ আছোঁ, ধুনাগুৰি ঘাট পাবলৈ হৈছে। এই দেখিছে, তো এই দেখিছে ধুনাগুৰি ঘাট, গোটেই বালিময় পৰিৱেশ। আমি আহি পাই গ'লোহি ধুনাগুৰি ঘাট। সেই ধুনাগুৰি ঘাটৰ এয়া চাওক, মেইন একদম নদী পাৰত আছোঁ। এই চাওক মাজুলী চৰ অঞ্চল আপোনালোকৰ গোটেই মৰুভূমি বালি। তো আমি এখন দেখিছেনে, এখন সুন্দৰ সাঁকো পাৰ হৈ আহিলোঁ। তো সেই সাঁকোখন আপোনাৰ আগতে, এতিয়া বেছি দিন হোৱা নাই বনাইছে। তো আগতে আপোনাৰ ফেৰীঘাটটো আছিলে অলপ যথেষ্ট দূৰত, সিফালে আছিলে। তো আমি সিফালে গুচি গ'লোঁ, আকৌ উভতি আহি দেখিছোঁ যে এইফালে আহিব লাগিব। তো এইফালে আহি পেলাই এয়া গাড়ী উঠাই আছে। তো এতিয়া বাকী আমাৰ বাইকখন উঠাই লওঁ, বাকী আপোনালোকক দেখাই আছোঁ। আৰু ক'ত গৈ আছোঁ তেওঁলোকে আপোনালোকক কোৱা নাই, বাকীখিনি আপোনালোকক কৈ আছোঁ। ফাইনেলি আমি আহি পাই গ'লোঁ, দেখিছেনে এই ধুনাগুৰি ঘাটৰ। এয়া চাওক, এয়া ধুনাগুৰি ঘাট, লগতে এয়া নদী। তো এয়া নদী পাৰত মই ৰখি আছোঁ। তো আগতে আপোনাৰ ফেৰীঘাটটো আছিলে অলপ সিফালে। তো এতিয়া আমি গম পালোঁ যে দাদা কিছুমানে ক'লে যে ফেৰীঘাটটো সিফালে নাই, এতিয়া ইফালে আহিলে। তো আপোনালোকে দেখিলে এইটো বাঁহৰ সাঁকো দলংখিনি আমি পাৰ হৈ আহিলোঁ। বহুত ভয় লাগিছে সেইবিলাকত। তো আমি এতিয়া মোৰ বাইকখন উঠাবলৈ হ'ল, তো তাত উঠাই লওঁ, তাৰপিছত আপোনালোকক ফাইনেলি আমি ধুনাগুৰি ঘাট পাৰ হ'লোঁ। আমি লখিমপুৰ ডিষ্ট্ৰিক্ট পাৰ হ'লোঁ ক'ব গ'লে। তো এতিয়া আমি মাজুলী ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ। তো এতিয়া এয়া মাজুলীৰ ৰাস্তা, এয়া আমি গৈ আছোঁ। তো আপোনালোকক কৈ দিওঁ, আমি গৈ আছোঁ এক্সপ্ল'ৰ কৰিবলৈ যোৰহাট। তো এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট কমলাবাৰী ফেৰীঘাটত আপোনাক লগ পাই আছোঁ। ফাইনেলি আমি অলপ বহুত টাইম বাইক চলাই এতিয়া অলপ পেচাব লাগিছিলে, তো আমি দুইটা ৰখি গ'লোঁ। তো এটা আমি কোনটো জেগাত ৰখিছোঁ আপুনি চাওক না, এক্সপ্ল'ৰ কৰোঁ না। ৱাও, গোটেই বগৰী গছ
মাজুলীতটো এইটো এক নম্বৰ বিশেষ বস্তু হ'ল বগৰী গছটো পাবই আৰু আপোনাৰ চাওক বগৰী এতিয়া বৰ্তমান কেঁচা হৈ আছে কিমান ডাঙৰ ডাঙৰ গোট চাওক এতিয়া বৰ্তমান কেঁচা হৈ আছে তো এতিয়া আমি অলপ ৰখিলোঁ তো ফ্ৰেছ হৈ ল'ম বোলো অলপ ধূলি বহুত ধূলিটো তো অলপ ৰখি ল'লোঁ তো মোৰ বাইকৰ গতি চাব কেনেকুৱা অৱস্থা হৈছে বাইকৰ গতি চাওক বোকা হৈ গৈছে পূৰা ধূলি ধূলি তো সেইকাৰণে মই বাইকখন নোধোৱালোঁ তো ধোৱা হ'লেতো আৰু একে গতি হ'লহেঁতেন তো এতিয়া আমি এতিয়া মাজুলীলৈ বেছি নাই মাজুলী কমলাবাৰী ঘাটলৈ মিনিমাম ইয়াৰ পৰা 7 কিলোমিটাৰ আছে তো আমি ডাইৰেক্ট কমলাবাৰী ঘাটত পামগৈ তো তাৰপৰা আমি নিমাতী ঘাটত নামি পেলাই আমি ডাইৰেক্ট যোৰহাট যাম যোৰহাটত আমি কি কৰিম সকলো আপোনালোকক দেখাই যাম আৰু মোৰ চেনেল যদি কোনোবা নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ক'ত কি এক্সপ্ল'ৰ কৰিম আপোনালোকক সকলো মই দেখাম আৰু আজি পোনপ্ৰথমবাৰ ফাৰ্ষ্ট আহিছোঁ এনেকৈ ৰাইডত তো আৰু নেক্সটত আৰু বহুত হেভি হৈ যাব আৰু ইয়াতে আজি কিমান দিন থাকিম ক'ত যাম কি কৰিম সকলো আপোনালোকক দেখাই যাম ব্লগটো আপোনালোকে সম্পূৰ্ণ চাব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পাইছে ক'ব তো এতিয়া আমি ইয়াতে বেছি টাইম নৰখোঁ কাৰণ কেলৈ এতিয়া মিনিমাম হৈ গ'ল আপোনাৰ ইয়াতে 11:30 তো আমি সেইখন ফেৰী পাৰ হ'ব লাগিব আৰু যিমান সোনকালে পাৰোঁ আমি ইয়াৰ পৰা যোৰহাট পাবলৈ চেষ্টা কৰিম যাতে আজিৰ দিনত আৰু যিমানখিনি এক্সপ্ল'ৰ কৰিব পাৰোঁ আপোনালোকক দেখাই যাম তো এতিয়া বলক ডাইৰেক্ট মটৰব্লগত লগ পাই আছোঁ তো এইখন আৰু এখন খাকু পাই গ'লোঁ এই খাকুখন যোৱাবাৰো আমি আপোনাক এক্সপ্ল'ৰ কৰিছিলোঁ এতিয়া ছেকেণ্ড টাইম এই খাকুখন আমি পাৰ হ'ম হোৱাট এক্সপিৰিয়েঞ্চ বহুত ভয় লাগে কাৰণ কেলৈ আমি এইবিলাকত আমি নহা মানুহ তো বহুতো বেছি ভয় লাগে তো চাওক এই নদীয়ে মাছ পাই গ'লোহি তো আমি লাহে গৈ আছোঁ Sounds great. তো আমি অলপ মাজুলীত আহি পেলাই মলাই বাটি খাই লওঁ একদম মজা খাই ল ৰক্ষা নাই এটা চাওক ভিউ পইণ্ট মাজুলীত এয়া হ'ল কমলাবাৰী তলত মোৰ বাইক পাৰ্ক কৰি থৈছোঁ যিহেতু মৰ্ণিং আমি জাষ্ট চাহ খাই ওলাই আহিছোঁ তো ইয়াতে অলপ ভুল লাগিলে তো আমি ৰখিলোঁ এতিয়া পেটিছ লৈ লৈছোঁ পেটিছ কফি ফাইনেলি আমাৰ কফি চফি খোৱা হৈ গ'ল মনীষা বেকাৰ্ছত এতিয়া কমলাবাৰীত আছোঁ তো কমলাবাৰীৰ পৰা ওলাম এতিয়া ডাইৰেক্ট আপোনাৰ কমলাবাৰী ঘাটত লগ পাই ফাইনেলি আমি এতিয়া কমলাবাৰী ঘাটলৈ আমি সোমাই গৈছোঁ এই ৰাস্তা আৰু মাজুলী অঞ্চলৰ এই যদি ঘাটত আহি পেলাই যদি ধূলি নাখাওঁ যদি গাত ধূলি নালাগে তো মাজুলী এক্সপ্ল'ৰ কৰাটো এইটো মিছা তো এই আগত গাড়ীখন গৈছে তাৰ ধূলি খাই আমি গৈ আছোঁ পিছুৱাইছে তো আজি ফাৰ্ষ্ট টাইম হ'ব মাজুলী এক্সপ্ল'ৰ হ'ব আৰু নাৱেদি হ'ব তো ফেৰী পাৰ কৰিম নিমাতী ঘাট আজি ফাৰ্ষ্ট টাইম কেনেকুৱা হয় কি হওক চব সকলো চাই যাম আপোনালোকক ফাইনেলি আমি পাই গ'লোহি কমলাবাৰী ঘাট তো আমাৰ হাতত দি আছক যোৰহাটৰ টিকেট লৈ ল'লোঁ তো এতিয়া ডাইৰেক্ট আমি ফেৰীত বাইক উঠাই লওঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ফাইনেলি মোৰ ইয়াত বাইক পাৰ্ক হৈ গ'ল তো এয়া চাওক আমি নাৱৰ ওপৰত এখন PV পানাই তো এই গাড়ী লাগি আছে অলপ টাইম লাগিব Sounds great.
তো ফাইনেলি আমি ফেৰীঘাটৰ পৰা নামি পেলাই এয়া গৈ আছোঁ যোৰহাট টাউনৰ অভিমুখে। তো একদম সুন্দৰ জাৰ্ণি, একদম মজা লাগিছে, আল্টিমেট। তো এতিয়া আমি ফাৰ্ষ্ট টাইম আহিছোঁ, তো ক'ত কেনেকৈ যাব লাগিব আমি লোকেশ্যনো চাই চাই গৈ থাকিব লাগিব। তো ফাইনেলি আমি বাইপাছ পাই গ'লোহি। যোৰহাট টাউন এইফালে চিধা। তো আমি এতিয়া বাইপাছ কৰি পেলাই আমি চিধা গৈছোঁ যোৰহাট টাউনলৈ। ফাইনেলি আমি যোৰহাট টাউন সোমাই গ'লোহি। এই চাওক এটা, ৱাও, ফাৰ্ষ্ট টাইম আজি সোমাইছোঁ। তো যথেষ্ট ভিৰ দেখোন। আমি খোৱা বোৱাটো কৰিব লাগিব, খোৱা বোৱাটো মেইন, কাৰণ বহুত টাইম হ'ল আমি খোৱা বোৱা কৰাই নাই। এতিয়া খোৱা বোৱাৰ কাৰণে এখন ৰেষ্টুৰেণ্ট বা হোটেল বিচাৰিব লাগিব। বিশেষকৈ আমাৰ ইয়াতে খেলি হৈছে, কোনফালে যাম কি কৰিম আৰু ধৰিবই পৰা নাই। তো আমি বৰ্তমান হোটেলৰ ধান্দাত ঘূৰি ফুৰিছোঁ। তো ফাৰ্ষ্ট টাইম হোটেলটো বিচাৰি লওঁ, আমি খোৱা পেট পূজা কৰি লওঁ, তাৰপিছত লোকেশ্যন চাম, লোকেশ্যন চাই মতে চব এক্সপ্ল'ৰ কৰিম, ক'ত যাম ফাৰ্ষ্ট টাইম। আগত আমি পেট পূজা কৰিলোঁ। খাই মেলি এতিয়া আমি আকৌ এতিয়া ওলাইছোঁ। এতিয়া ক'ত যাম আমি ফাৰ্ষ্ট টাইম আমি এটা জেগাত গৈ আছোঁ। তো ক'ত গৈ আছোঁ আপোনালোকে চাব পাৰোঁ। তো এতিয়া খাই ল'ম, তো আপোনালোকক ডাইৰেক্ট ক'ত গৈ আছোঁ দেখাই আছোঁ। এইটো এটা হত্যাকাণ্ড অনুমান কৰি হত্যাকাণ্ডটো হৈছে লাগে। আমি যোৰহাট টাউনৰ পৰা ওলাই যাই আছোঁ আপোনালোকক দেখাই আছোঁ। অলপ লগে লগে আপোনালোকক চাই থাকিব। ভিউ চাওক, যোৰহাট টাউনে চাওক, দুফালে বিল্ডিং বিল্ডিং। আমি এতিয়া গৈ আছোঁ বৰ্তমান সুন্দৰ দৃশ্য। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়। তো আমি যোৰহাট টাউনৰ পৰা ওলাই Continue on National Highway 715 for 8 kilometers. আৰু 7.5 কিলোমিটাৰ আছে। In 800 meters, turn right. লাচিত বৰফুকনৰ মৈদামৰ পুৰণ।
তো বৰ্তমান আমি তাত গৈ আছোঁ। ফাইনেলি আমি যোৰহাটস্থিত বীৰ লাচিত বৰফুকনৰ মৈদামত আমি উপস্থিত হৈ গ'লোঁ। তো এতিয়া আমি ইয়াতে মৈদামখনৰ ভিতৰত কি আছে সকলো এক্সপ্ল'ৰ কৰিম। তো এইখন মেইন গেট, তো দেখা পাইছে এইখন মেইন গেট। তো আমি এতিয়া ভিতৰত সোমাই যাম। তো মেইন গেটেদি আমি সোমাই আহিলোঁ। ইয়াতে এটা সুন্দৰ টোপ এটা দেখা পাইছোঁ ফাৰ্ষ্ট টাইম। তো আৰু কি আছে আমি সকলো এক্সপ্ল'ৰ কৰিম, তো আপোনালোকক দেখাই যাম। এটা সুন্দৰ পৰিৱেশ। তো ইয়াতে লিখা আছে জাতীয় বীৰ লাচিত বৰফুকনৰ দেৱৰ প্ৰতিমূৰ্তি নতুনকৈ লখিমপুৰ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত। এতিয়া আৰু আগলৈ কি আছে সকলো দেখাই যাম আপোনালোকক। তো আপোনালোকে আহিব, সেইটো যোৰহাটত আছে। তো এয়া হ'ল জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম। এইটো মৈদাম হয়। তো এই মৈদামটো আমি কিনাৰে কিনাৰে আমি এক্সপ্ল'ৰ কৰিছোঁ। এটা অত্যাধুনিক ধুনীয়া পৰিৱেশত আছে, সঁচাকৈ একদম মনোমোহা জেগা ঠাইত আৰু সুন্দৰ। আমি প্ৰথমবাৰৰ বাবে এক্সপ্ল'ৰ কৰিছোঁ আৰু ইমান শান্তিৰ পৰিৱেশ, একদম সুন্দৰ পৰিৱেশ। তো আপোনালোকক দেখাই যাম আৰু ইয়াত কি আছে। আৰু ইফালেও আছে মৈদামৰ, আৰু ইফালেও কিবা কিবি আছে। তো আৰু কি আছে সকলো আপোনালোকক মই এক্সপ্ল'ৰ কৰাম। এই মৈদামখন আপোনাৰ পূৰা প্ৰপাৰ লোকেশ্যন হ'ল যোৰহাটৰ হোলোঙা পাৰ। হোলোঙা পাৰৰ আপোনালোকে আহিলে ইয়াতে পাই যাব মৈদামখন। একদম সুন্দৰ পৰিৱেশ এটা, চাওকচোন ইয়াৰ ভিউ পইণ্টটো। একদম পূৰা পৰিষ্কাৰ আৰু ধুনীয়া ফুলনি বাগিচা আছে। তো ইয়াতে চাইডে গছ আৰু কিবা কিবি ধেৰ আছে। তো আপোনালোকে সকলো চাই থাকিব মোৰ ভিডিঅ'টো। কি নামটো কি ক'লে? মটন। খাদ্য প্ৰস্তুত কৰিছিলে যে সেইটো চুকাফা আহোঁতে যে আপোনাৰ ৩,০০০ মটন লৈ যে বন্দি লিখা আছে। আচ্ছা। মটন এনেকুৱা এইটো এই মানে চেটটো বেলেগ বেলেগ আছে, কিছুমান অকণমান চাৰিচুকীয়া আছে, এনেকুৱা চুকা আছে কিছুমান এইটো কিবা নাক মাটি নে কিবা এই নাক মাৰি। আচ্ছা। এইটো এই হেৰিবৰ কাৰণে এইটো কি বুলি কয় আপোনাৰ এইটো কিবা কামত ব্যৱহাৰ হয়। এইটো আগৰ ৰজাদিনীয়া যিখিনি পুখুৰী পানী পানী মানে কোনটো বোলে নাঙৰি দিয়ে। আৰু তাক মানে আপোনাৰ ৰস জ্বলাই বুলি কয় বুজি। আৰু এই ওপৰত আৰু দুটা পাত আছে বুলি কৈছে। এইটো মাটি তলত থকা লাগে। আচ্ছা। এই আপোনাৰ পানীটো মানে আহি থাকে বন্ধ হৈ যায়। সেইকাৰণে আগৰ ৰজাদিনীয়া পুখুৰী যিখিনি আছে, যিখিনি মানে নাঙৰি ফুটা আছে, সেইখিনি পানী নুগাই মাটি কাটি থাকোঁতে এঠাইত পুখুৰী
ষ্টাৰ্টাৰো হ'ব কাৰণ তামৰ পাত্ৰ এতিয়া নাপায় আগৰ আছিল আগৰ হয় তাৰ পিছত পিতল আহিছে হয় মানে পিতলৰ আগৰ কিন্তু পুৰণা মঠ মন্দিৰ কিছুমানত আছে বুলি কৈছে কামাখ্যা মন্দিৰত যিটো তুমি আপোনাৰ হেণ্ডাং হয় বলৰাম শইকীয়া দত্ত বৰগুৰি এইটো আপোনাৰ এনে প্ৰপাৰ লোকেশ্যন কি হেলেঙা নহয় হুলুঙাপাৰটো মৌজা হয় হুলুঙাপাৰ মৌজাৰ এইখন নৰাগিৰি প্লটৰ এইটো এখন মহৎ কৰে এতিয়া আপোনাৰ মৌজাটো হুলুঙাপাৰ পৰে বানগেৰা বুলি কয় লাইটটো নাকে ধৰিব পৰা নাই এনে আপোনাৰ ধৰি লওক আপোনাৰ ধুনীয়া হয় বানবেৰা মানে আপোনাৰ বানখিনি আগৰ হয় যিখিনি ধৰক ডা ডাঙৰীয়াসকল আছে তেনেকুৱা কাহিনী খাইছিলে মানে হয় হয় তাৰ পিছতে বান কাহিনীটো হৈছে বান কাহিনীটো বতাহটো নিচিনা বানটো বুজি পাইছোঁ সেইটো মানুহত আজি পৰা 15 বছৰ 20 বছৰ সেইটো হয় আমাৰ ইয়াত ধৰক এতিয়া বৰ্তমান এতিয়া ৰখা আছে এইখনো পৰা বস্তু পৰা তামুলী পিৰা এখন আপোনাৰ কি ক'লে এইখন তামুলী পিৰা বুলি কয় তামুলী পিৰা ন এইটো তামুলী যিখিনি আছিলে তেওঁলোকৰ পঢ়া পিৰাই হ'ব নেকি হয় কাৰণ বহুত মজবুত হয় মানে আপোনাৰ খুৰাকেইটা তাতে কাটি থোৱা বহিব দিয়ে হাতী দাঁতৰ পেপাৰ হাতী দাঁতেৰে বনাইছে মানে এই পেপাৰ চুপৈটো লগাই লয় এইফালে হয় হয় বুজি পাইছোঁ এইফালে ৰূপৰ তামোল কিবা কিবি ধৰক আপোনাৰ দিলে লগত ৰূপৰ তামোল দিয়ে হয় হয় ৰূপৰটো চূণৰ টেমা এইফালেতো চূণ দিয়ে আগৰ পুৰণা এইবোৰ কলচী মিউজিয়ামৰ বাহিৰে আজিকালি বেলেগত নাপায় ক'তো নাপায় মুঠি কলচী নে কি বুলি কয় মানে এনেকৈ এইবোৰ আগৰ বজাই কিবা জনাই যে বেলেগ বেলেগ চাউল নাই মানে তাৰ শব্দতে মানে মানুহে গম পাব কিহৰ কাৰণে বজাইছে এতিয়া জাতীয় বীৰ লাচিত বৰফুকন মৈদামত আমি আহি পালোঁ তো এই দাদাজন আছে দাদাজনে দুই এটা কথা জানিব বিচাৰিছোঁ দাদা কওকচোন এই মৈদামখনৰ বিশেষত্ব কি মানে ধৰক আপোনাৰ লাচিত বৰফুকনৰ যেতিয়া মৃত্যু হ'ল হয় ইয়াতে মানে সমাধিস্থ কৰা হয় মৈদাম দিয়া হয় হয় 1672 চনত ৰংপুৰ বিজয় উৎসৱৰ কাৰণে আহিছিলে তেওঁ হয় তেওঁ বাটতে মৃত্যু হোৱাত তেওঁৰ লগত যিসকল দা ডাঙৰীয়া আহিছিলে লগত আৰু এইটো এটা অধ্যুষিত এলেকা দা ডাঙৰীয়া থকা সকলো আলোচনা কৰি ইয়াতে তেওঁ মৈদামটো ভাগ কৰিছিল এনেই মানুহৰ মুখে মুখে চলি আহিছে কি হয় এই আমাৰ যিটো এইটো হুলুঙাপাৰ মৌজাৰ যিটো নৰাহিলুদেই প্লটটো হয় পাট মাহতৰ নামত লিখা আছে বুলি কয় তিনি কথা মানে 3 ঢোলৰ মাটি এখন তামৰফলি আছে তাত সংৰক্ষণ যিটো আছে আৰু পাট মাহতৰ বংশটো হেনো লাচিত বৰফুকনৰ যিটো লুকুৰাখন ফৈদ সেই একেটা ফৈদৰে কোৱা হেতুকে মানে ইয়াতে তেওঁ দিছে বুলি আছে সেইকাৰণে আমাৰ এই জেগাটো মাহতৰ চুক বুলি কয় মাহতৰ চুক এতিয়া গগৈ লিখা হয় কিন্তু আগতে ধৰক কি লিখিছিলে জানো আহোম বুলি মানে কিছুমান মানে টাইটলৰ সেইটো আছে তিনডোল মানে ধৰক গোটেই নৰাহিলুদেই প্লটটোৱে পৰে এতিয়া আপোনাৰ এনেই আপোনাৰ কি হয় যেতিয়া লাচিতৰ আপোনাৰ যিটো মৃত্যু বাৰ্ষিকী বা যিটো ইয়াতে ধুনীয়াকৈ এটা উদযাপন হয় ইয়াতে ভালকৈ পাতে হয় তো সেনেকুৱা সময়ত আপোনাৰ এটা মানে এটা সাংস্কৃতিক এটা বহুত ধুনীয়া হয় আৰু মানে উৎসৱ মুখৰ পৰিৱেশ চব ৰাইজ গাঁও মানে সকলো মানে মিলা প্ৰীতিয়ে এটা ধুনীয়া এটা হেৰি হয় কাৰণ এতিয়া একচুৱেলি এতিয়া আমি চাওক এতিয়া আমি নিজে ক'ব গ'লে আমি মেপৰ যোগেদি আহিছোঁ তো যদি এনেকুৱা হয় আমাৰ যোগেদি যদি আৰু ৰাইজে গম পায় এতিয়া মানুহ আহক বুজি পাওক এটা এনেকুৱা আপোনাৰ মই নিজে আপলোড হৈ গৈছোঁ যে ইমান সুন্দৰভাৱে ইমান ধুনীয়াকৈ আছে তো তেনেকৈ সকলো আহক এটা সুন্দৰ পৰিৱেশ ইয়াৰ কিছুমান যিবিলাক আপোনাৰ পুৰণি ইতিহাস আছে ইতিহাসবিলাক বুজি পাওক কাৰণ আজিকালি প্ৰায়বিলাকে আজিকালি বুজি নাপায় কাৰণ কেলৈ টিভি পেপাৰ বা মোবাইলত আপোনালোকে নাচালে গম নাপায় তো আপোনাৰ পৰা দুটা কথা জানিব পাই বহুত আনন্দিত হ'লোঁ তো এতিয়া বোলা আমি ইয়াৰ এক্সপ্ল'ৰ এটা দেখাই দিছোঁ এটা সুন্দৰ পৰিৱেশ এটা চব গোটেই বাগিচা একদম পূৰা ফুলনি কৰি একদম সুন্দৰভাৱে ৰাখিছে তো আমি নিজে মনৰ আপলোড কৰি গ'লোঁ তো ইয়াতে সমাপ্ত কৰিম ইয়াৰ পিছত আমি নেক্সট আমি ডেষ্টিনেশ্যন আমি তাত যাম তো ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ তো ইয়াৰ পৰা এতিয়া ওলাই লওঁ